হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আৰু গৰমটো কেনেকুৱা পৰিছে জনাবচোন। আহক আজি লিচুৰেই জুইচ বনাই খাওঁ, গৰম বুলি। আৰু লিচুৰ ছিজন থাকোঁতে যদি লিচুৰ জুইচ বনাই নাখাওঁ ঘৰতে, তেন্তে এইটো আৰু কেনেকুৱা কথা। এয়া মই লিচুৰ বাকলিখিনি এৰুৱাই এনেকৈ ৰেডি কৰি লৈছোঁ। এতিয়া গুটিকেইটা এৰুৱাই এয়া মিক্সিৰ জাৰটোতে দি ল'ম। গোটেইখিনি লিচুৰে এয়া মই গুটিকেইটা এৰুৱাই এনেদৰে জাৰটোত দি লৈছোঁ। আৰু ইয়াত মই দিছোঁ কেইটামান পুদিনা পাত। এয়া বহুত বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু আপুনি যিমান পৰিমাণৰ মিঠা খায় সিমান পৰিমাণে চেনি দি দিব। মই ইয়াতে 6ৰ পৰা 7 চামুচ চেনি দিছোঁ। আপুনি যিমান পৰিমাণৰ খায় সিমান পৰিমাণে দিলে হ'ল। আৰু মই আধা চামুচ ইয়াত নিমখ দি দিছোঁ। এয়া মই নিমখ দি দিছোঁ। আৰু অকণমান মই দিছোঁ ইয়াত নেমু ৰস। আধা ফাল দিয়া নাই, আধা ফালৰো অকণমান মই নেমু ৰস ইয়াত এড কৰিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল পেষ্টটো। এইখিনি মই এতিয়া চাকনিখনেৰে চেকি ল'ম। এয়া মই চাকনিখনেৰে চেকি লওঁ। এয়া মোৰ চাকি লোৱা হৈ গ'ল। এতিয়া মই গ্লাছটোত বাকি লৈছোঁ। এয়া চাওকচোন, এনেদৰে বনাই খালে ইমান হেল্ডিও হয়। বটলৰ সেয়া জুচবোৰ কিনি খোৱাতকৈ এনেকৈ আপুনি ঘৰতে থকা ফলবোৰেৰে এনেকৈ বনাই খাবচোন। আৰু আপোনাৰ শিশুটিকো এনেকৈ দিব পাৰে। লিচুৰ জুচ শিশুসকলে ভালেই পায়। আৰু এয়া চাওকচোন মোৰ বাৰ ছোৱালীজনী, তাইৰ ৰিয়েকশ্যনটো চাওকচোন। ঠিক আছে বাৰু, আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।